নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'সমূহ চাব। মোৰ ভিডিঅ'বোৰ আপোনালোকৰ আগত সজাই তুলিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম যিহেতু ব্লগ ষ্টাৰ্ট কৰিছোঁ, অলপ ভুল হ'ব পাৰে। আপোনালোকে ভুলবিলাক আঙুলিয়াই দিব, কমেণ্ট কৰি জনাই দিব। যিমান পাৰোঁ সিমান ভাল কৰিবলৈ মই চেষ্টা কৰিছোঁ। গাইজ, বহুত দিনেই হ'ল, বতৰটো ডাৱৰীয়া হৈ আছিলে। আজি দেখিছে বেলিটো ওলাইছে। বেলিটো ওলোৱাৰ বাবে ভাবিছোঁ আজি গাটো ধুই ল'ম। এতিয়াতো ৰাতিপুৱাই হৈছে, গুড মৰ্ণিং। অলপ পাছতে গা ধুবলৈ যাম। এইফালে এখন নদী আছে, নদীখনতে গা ধুবলৈ যাম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আৰু গা ধুবলৈ যাম, গা ধোৱা ভিডিঅ'ত দেখুৱাম। তাতে গা ধোৱাৰ পিছত আপোনালোকক এফালে যাম, আপোনালোককো লগত লৈ যাম। ভিডিঅ'টো চাই থাকিব। A few moments later. ফাইনেলি গাইজ, গাটো ধুবলৈ যাওঁ বুলি ওলাইছিলোঁ, কিন্তু এটা কাম দি দিলে। কাম মানে কি, আমাৰ ঘৰবিলাক পকা ঘৰ নহয় যে, ঘৰবিলাক মচিব হেনো। অলপ ধুনীয়া কৰোঁ বুলি কৈছে ঘৰটো। বহুত দিন হ'ল ঘৰটো মহাও বুলি কৈছে, মচো বুলি কৈছে। মাটি অলপ নিদিব কৈছে। চাইকেলখনলৈ ওলাই আহিছোঁ অলপ মাটি নিবলৈ। বহুত দূৰ আহিব লাগে। আমাৰ এডোখৰ আকৌ হেৰি যে, জেগাডোখৰ বালি চহীয়া মাটি, একো নাই, ভাল মাটি বিচাৰিছোঁ। গাইজ, মাটি আনিলোঁ। মাটি আনি আহি গৰুটো এৰাল দিলোঁ। গৰুটো মই এৰাল দিবলগীয়া আছিল। ব্লগ কৰি পেলাই ভিডিঅ' বনাবলৈ পাহৰি গ'লোঁ। এইবাৰ গা ধুবলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। নতুন মানুহ যে, বেছিকৈ কথা বতৰা ক'ব নাজানো আৰু পাহৰি থাকোঁ। ऐसे में बड़ा सख्त लौंडा हूं। মিছা কথানো কি ক'ম, তিনি চাৰিদিনমান হ'ল বতৰটো ডাৱৰীয়া আছিল, সেইটো কাৰণে গা চা ধোৱা নাছিলোঁ। আজি এইফালে আহিছোঁ নদীলৈ। নদীতে গাটো ধুই ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাটো ধুই পিনে এফালে যাম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। बड़ा हरामी हो बेटा। ইয়াতে মই এতিয়া গাটো ধুম। এইফালে মগটো আছে, ইয়াত লৈ লওঁ। গাটো ধুই লওঁ দেই, আপোনালোকে ভিডিঅ'টো ৰাখি দিম এতিয়া। समझ रहे हो ना। চিন্তা নকৰিব, আপোনালোকক গা ধোৱাটো নিদিম দেই। रहा नहीं जाता, तड़प ही ऐसी है ना। ফাইনেলি গাইজ, গাটো ধুই ল'লোঁ আৰু এতিয়া ঘৰত যাওঁ। ঘৰত গৈ পিনে কাপোৰটো পিন্ধি লওঁ। ঘৰ মানে কি হ'ল, নদীত গা ধুইছিলোঁ। এখন দেখিছে নদীখন, নদীতে গাটো ধুইলোঁ। ঘৰত মানে কি হ'ল, পানীটো ফিল্টাৰ কৰি থাকিব লাগে, বহুত বেয়া টিউবৱেলৰ পানী, সেইবাবে আহিলোঁ। মোৰ দৰে আৰু কোন আছে কমেণ্ট কৰি জনাব। যিসকলে নদীত গা ধুই ভাল পায়, ঘৰত অকণমান মানে গাটো ধুওঁ নতুনকৈ এলাহ লাগি থাকে। अबे साले तभी মোৰ নিচিনাকৈ যদি নদীত গা ধুবলৈ আপোনালোকে কমেণ্ট কৰি জনাই দিব। সকলোকে কথা এটা কওঁ, গা ধুবলৈ এলাহ নকৰিব। গাটো ধুলে মনটো বৰ চাফা লাগে। আজি প্ৰায় 3 দিনমানৰ পাছত গাটো ধুলোঁ। মনটো সঁচাকৈ বহুত মুকলি লাগিছে এতিয়া। সেইকাৰণে আপোনালোককো অনুৰোধ কৰিছোঁ, বতৰটো ডাৱৰীয়া হ'ল বুলিয়ে মোৰ নিচিনাকৈ মানে গাটো নোধোৱাকৈ নাথাকিব। গাটো ধুই দিব, তেতিয়া মনটো আপোনালোকৰ মুকলি লাগিব। সেইবাবে আপোনালোকৰ অনুৰোধ এটা কৰিছোঁ আৰু। আমি এফালে গৈ আছোঁ পাহাৰৰ ফালে দেই। ড্ৰাইভাৰ এজন ড্ৰাইভাৰ নে মালিক? ড্ৰাইভাৰ লাগিছে দেখিবলৈ, হয় নাই? ড্ৰাইভাৰ নহয় দেই, ড্ৰাইভাৰ নহয় বুলি কৈছে। ভাড়া দিয়া মালিকে মালিক নহয়। So guys, গা পা ধুই কাপোৰ কানি দেখিলে পিন্ধিলোঁ। পিন্ধি মেলি পাহাৰ ফালে ওলাই আহিলোঁ। এপাক দেখিছে পাহাৰ, লগত দুটা আহিছে আৰু এটা
এনেই ফুৰিবলৈ আহিছোঁ এপাক, বিশেষ একো কাৰণ নাই। এজনৰ মানে অৱস্থাটো একেবাৰে বেয়া। নাক বেগেৰা এজন আমাৰ ড্ৰাইভাৰ দেই, ড্ৰাইভাৰ পহু কেটুংগে টকা এটা আছে দোকানত সোমাম গৈছে। এই আগৰ দোকানত ৰখিবি দেই। দোকানত সোমাম এতিয়া, কিবা এটা খাই লওঁ দোকানতে। কি খাওঁ আপোনালোকক নেদেখাওঁ, আপোনালোকে ভিডিঅ'টোহে চাই থাকক। कौन है ये लोग कहाँ से आते हैं চ' গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো অল নটিফিকেশ্যন কৰি প্ৰেছ কৰি দিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।